সাৰসিম প্ৰেছেকত অভিষপ্ত দিনটোৰ উপলক্ষে অনুষ্ঠিত হ'ব বিষাদৰ স্মৃতিচাৰণ সভা। ৰাজ্যিক বিজেপিৰ উপসভাপতিৰ বিস্ফোৰণ নিজে স্বীকাৰ কৰিলে উন্নয়ন স্থবিৰৰ কথা। নপুৰণি বিজেপিৰ সংঘাতক লৈও উদ্বিগ্ন লংকিফাংচো। বোকাজান বিধানসভাৰ 6টা লেম্পছ পৰিদৰ্শন কৰি পৰিচালনা ব্যৱস্থাৰ লগতে সামগ্ৰীসমূহৰ বিতৰণ ব্যৱস্থাৰ ভুল হলে কাৰ্যবাহী সদস্য ৰাজু টিছয়। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণ পিয়ে। এতিয়া আহিছো প্ৰথম খবৰলে। 2015 চনৰ 17 অক্টোবৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহণ বাছৰ শিশু অবাল বৃদ্ধ বনিতাৰ 50 গৰাকী যাত্ৰীক নিৰ্মম হত্যা কৰি মানৱীয় ইতিহাসৰ কলা অধ্যায় ৰচনা কৰা সেই অতিশয় বিষাদপূৰ্ণ দিনটোক জানো কোনোবাই পাহৰিব পাৰে। পুৱাৰ উদ্ধৃত খুৰুখে সিদিনা নতুন খবৰ দিয়াৰ পৰিৱৰ্তে দিছিল চূড়ান্ত হৃদয় বিদাৰক আৰু নিষ্ঠুৰ খবৰ। ইমানেই নিষ্ঠুৰ আৰু হৃদয় বিদাৰক যে নিষ্ঠুৰৰ শব্দৰ ইয়াতকৈ আন কিবা সংজ্ঞা থাকিব পাৰে বুলি ভাবিব নোৱাৰা কথা। পশ্চিম কাৰ্বি আংলং জিলাৰ সাৰসিমত 17 অক্টোবৰৰ দিনা সেই অভিশপ্ত দিনটো খুৱৰি হিলছ ট্ৰাইবেল লীগ আৰু 24 সংগঠনে মিলি পালন কৰিব স্মৃতিচাৰণ সভা। এই দুখৰ মৰ্মহত উনুকিয়াবই লাগিব যে সেই ভয়াৱহ আৰু নাৰকীয় হত্যাকাণ্ডৰ বাবে মৃতক পৰিয়ালবৰ্গলৈ কোনো চৰকাৰী সাহায্য আজি পৰ্যন্ত দিয়া হোৱা নাই। আজি দুৰ্ভাগ্যজনক ঘটনা ঘটাৰ 12 বছৰ পূৰ্ণ হ'ল। ৰাজ্য চৰকাৰৰ লগতে জিলা পৰিষদ চৰকাৰৰ দায়িত্ব আছিল সেই ঘটনাৰ ফলত মাতৃহাৰা, পিতৃহাৰা, ভাতৃহাৰা, পুত্ৰহাৰা হোৱা ভুক্তভোগী নিঃসহায় আৰু দুখিত পৰিয়াললৈ যৎকিঞ্চিত সাহায্য প্ৰদান কৰা। সেয়েহে অতি শীঘ্ৰে ভুক্তভোগী পৰিয়ালবৰ্গলৈ পৰিৱৰ্তনকামী চৰকাৰে আৰ্থ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে যৌথ সংগঠনে। জাসন ইংঘিৰ ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ পাৰ্বত্য জিলা কেইখনত 5জনকৈ বিজেপি বিধায়ক থকাৰ পিছতো কোনো এজনক আজুগুপতি পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰিত্ব প্ৰদান নকৰাৰ ফলত পাহাৰীয়া জিলা কেইখনত উন্নয়ন স্থবিৰ হৈ পৰিছে। এই ভাষ্য আমাৰ নহয়, এই ভাষ্য স্বয়ং বিজেপিৰ ৰাজ্যিক উপসভাপতি লংকিফাংচোৰ। হয়, পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত স্বাভাৱিকতেই জাঙুৰ খাই উঠিছে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকিফাংচো। সুদীৰ্ঘ দিন ধৰি ৰাজ্যৰ 3খন পাহাৰীয়া জিলা ক্ৰমে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ 5জনকৈ দলীয় বিধায়ক থকা স্বত্তেও পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ বাবে এজনকো মন্ত্ৰিত্ব প্ৰদান নকৰাত উন্নয়ন স্বাভাৱিকতে স্থবিৰ হৈ পৰে। দেওবাৰে হাওৰাঘাট মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি ফাংচোই সাংবাদিকৰ আগত এই মন্তব্য কৰি স্বাভাৱিকতেই বিজেপি ভিতৰ চৰাত চলি থকা ফুপুলা স্বৰূপটো উদঙাই দিছে। ফাংচোই লগতে কাৰ্বি আংলং জিলাত নপুৰণি বিজেপি কৰ্মীৰ মাজতো সংঘাত আছে বুলি তাৎপৰ্য মন্তব্য কৰে। সংঘাত হোৱা নাই, হয়তো দুইটা অলপ নোহোৱা নহয়। সেইকাৰণে আমি আকৌ এনচিঅ'ৰ কৈছোঁ যে যিহেতুকে ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰৰ এটা পলিটিকেল পাৰ্টি, গতিকে এনে ক্ষেত্ৰত ইমান ইম্পৰ্টেঞ্চ, গতিকে ইয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল উদ্দেশ্য হৈছে ত্যাগ, সততা, এটা জাতি, ত্যাগ ভাৱ যাক কয়। গতিকে আমি খুব ধৈৰ্যৰে অৰ্গেনাইজেশ্যনকে চলাই যাব লাগে, সেইখিনি আহ্বান জনাইছোঁ। এনেকুৱা ওলাই আছে দলীয় কৰ্মীৰ মাজত তৃণমূল পৰ্যায়ত কিবা সংঘাত তেনেকুৱা দেখা নাই। দুইটা অলপ হ'ব পাৰে, সেইটো সামান্য, সেই ইণ্টাৰনেল। ষ্টেট ভাইচ প্ৰেচিডেণ্ট হিচাপে আপুনি HAD মিনিষ্টাৰ কাক পক্ষত কৰিব? অনাৰেবল চিফ মিনিষ্টাৰ যাক দিয়ে, অনাৰেবল চিফ মিনিষ্টাৰ আছাম সৰ্বদা কাক হেৰি কৰে সেইটো আমাৰ তেখেতৰ বস্তু। দিন ধৰি HAD মিনিষ্টাৰ হিলছৰ পৰা যিহেতু প্ৰথমবাৰলৈ ভাৰতীয় জনতা পাৰ্টি ইলেক্টেড হৈছে প্ৰথমবাৰৰ কাৰণে, গতিকে এই 3খন ডিষ্ট্ৰিক্টৰ পৰা কমচে কম এজন মিনিষ্টাৰ দিয়াটো অতি জৰুৰী। মিনিষ্টাৰ নিদিয়াৰ কাৰণে যথেষ্ট এটা ৱৰ্কাৰ মাজত এটা হেৰি হৈছে। ইপিনে দীৰ্ঘদিনৰ মূৰত একেখন সভাত হাওৰাঘাট সমষ্টিৰ জনপ্ৰতিনিধি RSS নেতা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকিফাংচো উপস্থিত থাকি নপুৰণি বিজেপিৰ
সংঘাত কিছু পৰিমাণে হ্ৰাস কৰাৰ এক প্ৰয়াস বুলিও অনুমান হয় গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ বুকাজান বিধানসভাৰ অন্তৰ্গত ছটকৈ লেম্পছ অৰ্থাৎ বহুমুখী সমবায় সমিতি কাৰ্যালয় পৰিচালনা ব্যৱস্থাৰ লগতে বিতৰণ ব্যৱস্থাৰ ভুল হলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজু টিছয়ে সোমবাৰে পুৱা 9 বজাত কাৰ্যবাহী সদস্যগৰাকীয়ে লগত সহকাৰী পঞ্জীয়ক সমবায় সমিতিৰ এম13 লংবীৰ তেৰণ সহিত প্ৰথমে দিলাই লেম্পছ পৰিদৰ্শন কৰি দিলাই লেম্পছৰ অধ্যক্ষ খৰসিং তেৰণ আৰু ৰাজীৱ বেগ লগ ধৰে আৰু লেম্পছটোৰ পৰিচালনা ব্যৱস্থাৰ লগতে অভাৱ অভিযোগ তথা সুবিধা অসুবিধাৰ খবৰ লয় ঠিক তেনেকৈ হিডিপি লেম্পছটো পৰিদৰ্শন কৰি লেম্পছৰ অধ্যক্ষ কমল সিং তেৰণ সচিব ডেনিয়েল হানছে লগ ধৰি লেম্পছৰ বিষয়ে বিতং খবৰ লয় তাৰ পিছত কাৰ্যবাহী সদস্য ৰাজু টিছয়ে কুলিগাঁও লেম্পছ খটখটি লেম্পছ লাহৰিজান লেম্পছ আদি একেদিনাই পৰিদৰ্শন কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে লেম্পছসমূহ পৰিদৰ্শন কৰি আটাইবোৰ লেম্পছৰ অধ্যক্ষ আৰু সচিব সহিত বিভাগীয় বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰোঁতে কয় যে লেম্পছসমূহৰ পৰা দৰিদ্ৰ হিতাধিকাৰীসকলক কেৱল কেৰাচিন বা চাউলেই নহয় অন্য খাদ্য সামগ্ৰীও বিতৰণৰ ব্যৱস্থা কৰিব লাগিব অনাগত দিনবোৰত আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা হেল্থ সোসাইটি নেশনেল হেল্থ মিছনৰ উদ্যোগত IDSP আলোচনা কক্ষত অটল অমৃত অভিযান আঁচনিৰ সন্দৰ্ভত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে অটল অমৃত অভিযানৰ সন্দৰ্ভত কয় যে কেন্সাৰ কিডনি ব্ৰেইন সম্বন্ধীয় ৰোগ তথা হৃদযন্ত্ৰ আৰু অগ্নিদহন আদিৰ হোৱা ভয়ংকৰ ৰোগৰ চিকিৎসাৰ বাবে দুখীয়া ৰাইজৰ বাবে এই অটল অমৃত যোজনাৰ কাৰ্ড হিতাধিকাৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে 2 লাখ টকাৰ মূল্যৰ এই কাৰ্ড লাভ কৰিবৰ বাবে কাৰ্বি আংলং জিলাৰ 2000 হিতাধিকাৰীয়ে আবেদন জনোৱা হৈছে যদিও প্ৰথম পৰ্যায়ত 92 হিতাধিকাৰীহে প্ৰদান কৰা হ'ব বাকি থকা হিতাধিকাৰীসকলক পৰ্যায়ক্ৰমে পিছত দিয়া যাব এইদৰে সভাত ভাষণ প্ৰসংগত ব্যক্ত কৰে কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে Ilitum la Karbi Anglong arada tum kisu tum di kan otolom rin obhijan ala so under hedi form apply dun pen kisman amnuk bangke la Guwahati along centrally ceremonial yapa do si chendom la ini pen bangke ala chendom thekhe tu bang thong kebra hini atu sangko atom hospital dak la bang so a check kero bang so অটল অমৃত অভিযান নন বাংকে কার্ড সিস্টেম সে করিল তাকে নালি তোমরা চিনিতা হেব আরং নলা গ্রুপ সিসি দো লাসো আলাম আসো কামা পুঠা লকে অরা তুমলো তোমালা তুম ক্লেম বমলো লাসো কার্ড বাংকে নন কে বাংজি তারিখ ই কয়রা ফর ডিসেম্বর অটল বিহারী বাজপেয়ী আমহাংকে ঠেকা দিছে আলা সো কার্ড বাংকে অ্যাক্টিভেট পমলো সিনাংলি তুম বাংসোয়া চ্যানেল মাধ্যম জানিলি কানিং তুম তেরং আজো লা কার্ড চে অডং তুম আকার বাং চিরিম বামে সাকেমে Akada kama bedelo bra bar pochor pacharte mohala apor hod bange long le depo lasi se akada long mane lakhini tangka dolada so kar bange bulo ko abor musu kuna ko bang rimbet ji phasine ka to mane ni chuni so kar ke kuna nata adim sira so par use long la so bange eri hala designated hospital do amen ke tok tang plus any state within India bang so akad bange bedi do la nokla chelang nam sistame ason pokisu apen bange lakhinian bange asokan ban except তেওঁ আৰু সদৰি কৰে যে এই কাৰ্ড 2017 চনৰ 25 ডিসেম্বৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিব উল্লেখ্য আজিৰ এই সভাত কাৰ্যবাহী সদস্য ৰতন তেৰণ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কাৰেং ৰংপিপি ডাক্তৰ বৰসিং ৰংপি ডাক্তৰ জগত তেৰণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get
permanent L'Oreal hair straightening and hair smoothing at rupees 2,500 to rupees 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only rupees 1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। কাৰ্বি আংলং জিলা কৃষি আৰু জলসিঞ্চনৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰ সিং টিছয়েও কপিলি পৰিষদীয় সমষ্টিৰ সদস্য পৱন সিঙৰ অনুৰোধ মৰ্মে আজি পশ্চিম কাৰ্বি আংলঙৰ কপিলি সমষ্টি পৰিদৰ্শন কৰি কপিলি এলেকাৰ কৃষকসকলৰ অভাৱ অভিযোগৰ বুজ লয়। অঞ্চলটোৰ বাটপথ তথা কৃষি কাৰ্যৰ বাবে জলসিঞ্চন আঁচনিৰ প্ৰণালী, খোৱা পানীৰ বাবে পকা কুঁৱা আদি অতি জৰুৰী বুলি চিহ্নিত এলেকা পৰিভ্ৰমণ কৰে কাৰ্যবাহী টিছয়। বিশেষকৈ সমষ্টিটোৰ বৰগুৰি ঘাট, শিলডুবি বজাৰ, দিউংমুখৰ কালীঘাট, জেংখা বজাৰ, খেৰণী চাৰিআলিৰ সাপ্তাহিক বজাৰ, মাইলু সাপ্তাহিক বজাৰ অঞ্চল পৰিভ্ৰমণ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। এই সমূহৰ ভিতৰত শিলডুবি বজাৰ এলেকাত 300 মিটাৰ দূৰত্বত ইণ্টাৰলক পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে অমৰ সিং টিছয়। দয়াংমুখৰ কালীঘাটত থকা হাৱাইপুৰ লিফ্ট জলসিঞ্চন আংচনিত পকা কুঁৱা আৰু কোৱাৰ্টাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি কাৰ্যবাহী সদস্য টিছয় কপিলিৰ জনপ্ৰতিনিধিগৰাকীক কেইবাগৰাকীৰ দলীয় সদস্য তথা নেতাৰ আগত প্ৰদান কৰে। ঠিক তেনেকৈ মাইলু, মডেল মাৰ্কেট, জেংখা বজাৰ আদি নিৰ্মাণৰ বাবেও কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে আলোচনা বিলোচনা কৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ কথা ব্যক্ত কৰে জনপ্ৰতিনিধি পৱন কুমাৰ সিঙৰ আগত। ইয়াৰ পিছত কৃষি বিভাগৰ পৰিদৰ্শন বাংলোত থাকি সমষ্টিটোৰ দুখীয়া কৃষকসকলক সৰিয়হৰ কঠীয়া বিতৰণ কৰে কাৰ্যবাহী সদস্য অমৰ সিং টিছয়। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মৃৎশিল্পীসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। প্লাষ্টিক সামগ্ৰীৰ দ্ৰুত আগ্ৰাসন আৰু পৰিয়ালৰ সীমাহীন আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাই উৎসৱৰ বতৰত এইসকল মৃৎশিল্পীসকল এতিয়া ব্যস্ত সৃষ্টিৰ সাধনাত।
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে এই সকল লোকৰ দৈনন্দিন জীৱন যাত্ৰাত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিলেও মাথো আজুককা দিনৰ বংশানুক্ৰমিক বৃত্তিৰ ঐতিহ্য জীয়াই ৰখাৰ তাগিদাত এওঁলোক আজিও জড়িত হৈ আছে এই মৃতস্পৃৰ সৈতে এফালে কেঁচা সামগ্ৰীৰ চৰা দাম আনফালে প্লাষ্টিক সামগ্ৰীৰ দ্ৰুত আগ্ৰাসন দুয়োবিধ সমস্যাই যেন জুমুৰি দি ধৰিছে এই সকল মদত পৰিয়ালক সেয়েহে বছৰৰ অইন দিনসমূহত কোনোৱে হাজিৰা কৰি পেটৰ অন্নমুঠি যোগাৰ কৰিলেও উৎসৱৰ বতৰত এওঁলোক ঠিকেই জড়িত হৈ পৰে আজুককা দিনৰ এই এৰাব নোৱাৰা বৃত্তি কিয়নো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ এই সকল মৃতশিল্পী পৰিয়াললৈও পোহৰৰ উৎসৱ দীপাৱলীয়ে কঢ়িয়াই আনে আশাৰ বতৰা চাকি বাতি বনাই আছো আৰু আমাৰ পূজা ছট পূজাত কচি যে বনাই এইটো মানে আমাৰ পূজাত লাগে আৰু এইটো বনাই আছো হয় কেনেকা আপোনালোকৰ বজাৰ কেনেকা হয় বজাৰ মানে আমাৰ সব ঘৰৰ পৰা যায় আৰু বসে বসে দিব লাগে সবে ঘৰে ঘৰে মানে আমাৰ সব বান্ধা আছে ঘৰবিলাক এইটো তাতে দিব লাগে আৰু সব ঘৰে ঘৰে আচ্ছা আপোনালোকে এই কামটো কেতিয়াৰ পৰা কৰি আছে বহুত দিন পৰা কৰি আছে আমাৰ দেউতা আৰু আমাৰ বাবাবিলাক সবে কৰি আছে হয় কোনো ধৰণৰ সহায় পাইছে নে চৰকাৰী সা সুবিধা চৰকাৰী সহায় এতিয়ালৈকে আমি পোৱা নাই হয় কি ক'ব চৰকাৰক কি ক'ম মানে এতিয়ালৈকে আমি মাটিও কিনি আনিব লাগে বহুত দূৰৰ পৰা মাটি আনিব লাগে কিনি পেলাই আৰু যাৰ মাটি আছে সি মাটিও নিদিয়ে আৰু মানে বহুত দূৰৰ পৰা আমি মাটি আনো কিনি পেলাই সেয়েহে উৎসৱৰ বতৰত এতিয়া দিনে নিশাই এওঁলোক ব্যস্ত সৃষ্টিৰ সাধনাত আউসীৰ সন্ধিয়া দীপান্বিতাৰ আকাশ আলোকিত কৰাৰ নিৰলস সাধনাত ব্যস্ত এই সকল শিল্পী বৈদ্যুতিক চাকিৰ জাক জমকতাই কিছু হতাশ কৰিলেও এই পৰ্যন্ত চাহিদা অনুসৰি এই সকল শিল্পীয়ে ইতিমধ্যে সাজি উলিয়াইছে হাজাৰ হাজাৰ মাটিৰ চাকি উৎসৱ বুলি দুপইচা অধিক উপাৰ্জনৰ সুযোগ পাইছে এওঁলোকে কিন্তু উৎসৱ যায় মানে এই সকল মৃতশিল্পীৰ খবৰ ৰাখিব কোনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত নিতৌ ৰাজ্যত কৰবাত নহয় কৰবাত পথ দুৰ্ঘটনা সংঘটিত হয় ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডকমকা হাওৰাঘাটৰ পথত যোৱা নিশা সংঘটিত হয় দুখনকৈ খালী টেম্পো AS02E2629 নম্বৰৰ আগে আগে যোৱা প্ৰথমখন টেম্পো বাগৰি পৰাৰ লগে লগে পিছে যোৱা দ্বিতীয় AS09 SE1850 নম্বৰৰ টেম্পোখনো পথৰ দাঁতিত বাগৰি পৰে খালী টেম্পো হোৱা বাবে কোনো যাত্ৰী আহত হোৱাৰ আশংকা নাই বুলি নিশ্চিত হোৱাৰ লগতে মদপী চালক দুজনৰো দুৰ্ঘটনাটোৰ পৰা একো হানি বিঘিনি হোৱা নাই অৱশ্যে দুখন টেম্পোৰ এখনৰ ওপৰৰ ছাল সম্পূৰ্ণ নষ্ট হ'ল আৰু আনখন সন্মুখৰ আইনা ভাগি গ'ল প্ৰথমে বাগৰি পৰা টেম্পোখনৰ চালকজন টেম্পোখন তাতে এৰি পলায়ন কৰে আৰু আনখন টেম্পোৰ চালকজনৰ নাম উৎপল বসুমতাৰী ঘৰ জালাপতি বুলি জনা গৈছে ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ বাৰিষা পাৰ হৈ এতিয়া আহি আছে খৰালি বাৰিষা হোৱাৰ বাবে বোকা বৰষুণৰ মাজত পথ মেৰামতিৰ প্ৰশ্নই উত্থাপন কৰিব নোৱাৰাৰ কথা হৈছিল গতিকে হামৰেনবাসী ৰাইজে বেয়া সপোন যেন লগা এই পথেৰে অহা যোৱা কৰি পাৰ কৰিলে প্ৰত্যেক বছৰে আশা কৰে খৰালি কাল আহিলে পথ মেৰামতি তথা নিৰ্মাণ সম্পূৰ্ণ হ'ব কিন্তু যোৱা 2011 চনত পৰিষদৰ তদানীন্তন CEM জয়ৰাম ইংলেঙৰ দিনত সাংসদ বীৰেন সিং ইংটিয়ে আধাৰখিলা স্থাপন কৰা এই NEC পথ আজি কোট বাৰিষা গ'ল আৰু খৰালি আহিও গ'ল কিন্তু এই পথ একেদৰেই থাকি গ'ল হয় বেয়া সপোন যেন লগা এই NEC পথেৰে গাড়ীৰে যাতায়াত কৰিবলগীয়া হ'লে লগত গাড়ীৰ চালকসকলে কোৰ দা ৰছী আৰু শিলগুটি অলপমান নিবই লাগে কবতো নোৱাৰি পথটোৰে যাতায়াত কৰি থাকোতে বুকাৰ মাজত গাড়ী কেতিয়া লাগি ধৰে সুচল আৰু আৰামদায়ক যাতায়াতৰ বাবে নিজৰ গাড়ীৰে অহা যোৱা কৰিব বিচৰা লোকসকলে হামৰেন আৰু মেঘালয়ৰ মাজৰ এই পথটোৰে যাতায়াত কৰিবলগীয়া হ'লে এনে ধৰণৰ ব্যৱস্থা হাতত নিবই লাগে গাড়ী পথৰ মাজত লাগি ধৰিলে প্ৰয়োজনত মাটি কাটিব লাগে
লাগি ধৰা গাড়ীক ৰছীৰে এনেদৰে টানিব লাগে আৰু পথৰ কাষৰ গছৰ ডাল ভাঙি বা গছডাল উভালি পৰিলে দাৰে কাটি পথ পৰিষ্কাৰ কৰিব লাগে ভূতৰ ওপৰত দানক পৰাৰ দৰে বাৰিষাত এনে বেয়া অৱস্থা আৰু পথটিত অলপ বৰষুণ হ'লেই পাহাৰৰ পৰা বাগৰি ঢল পানীয়ে জোৰেৰে নামি আহি পথৰ মাটি বুৱাই নিয়া জৰাজীৰ্ণ আৰু ভয়াৱহ পথটিৰে নিতৌ সংকটজনকভাৱে ডাঙৰ গাড়ীবোৰ অহা যোৱা কৰিবলগীয়া হয় উন্নয়নৰ দোহাই দি পৰিষদৰ গাড়ী দখল কৰা বিজেপি শাসকীয় দলে হামৰেনবাসী ৰাইজৰ বাবে একো ভবা নাই এনেদৰে তীব্ৰ অভিযোগ তুলিছে হামৰেনবাসী ৰাইজে শুনিছেনে কাৰ্বি পৰিষদৰ শাসকীয় দলৰ নেতা মহোদয়সকলে সুন্দৰ ক্ৰ ৰিপৰ্ট হামৰেন আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয় টাইক কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ